ময়ূর রাবণ, রাবণ মই। পলিটিক্স। মই ভাবোঁ সকলোকে তেনেকুৱা সংৰক্ষণ কৰাটো দৰকাৰ। মই তেনেকৈ মই নকওঁ, সেইটো মোৰ কথাটো হৈছে যে আপুৰুগীয়া সম্পদবিলাকক সংৰক্ষণ কৰিব। দলৰ ভিতৰতে আমি দুটা ভিন্ন মত দেখা পাইছোঁ, তেনেকুৱা হ'ব পাৰে। তেওঁ কি মানে কণ্টেণ্টত কথাটো কৈছে মই বুজি পোৱা নাই, কিন্তু মই মিউজিয়াম বুলি ক'লে আপুৰুগীয়া সম্পদ চাবলৈকে সকলো মিউজিয়ামলৈকে যাওঁ। ৰজনী বৰ্মনে এখন ভাল চিনেমা বনাইছে আৰু সকলোৱে খুব সুন্দৰ অভিনয় কৰিছে, স্ক্ৰিপ্ট খুব ভাল হৈছে, বেকগ্ৰাউণ্ড স্ক'ৰ ভাল হৈছে, গান ভাল হৈছে। মই সকলো দৰ্শকক অনুৰোধ কৰিছোঁ যে আপোনালোকে সকলোৱে হলত গৈ চিনেমাখন চাই। এয়া আমি জ্যোতিচিত্ৰমণত উপস্থিত হৈছোঁহি। আজি যিখন লংকাকাণ্ড, যিখন অসমীয়া চলচ্চিত্ৰ ইয়াতে আজি প্ৰদৰ্শন কৰা হৈছে, আমি এটা প্ৰিমিয়াৰ শ্ব'ত আহি উপস্থিত হৈছিলোঁ। আহক লংকাকাণ্ড চাবলৈ আহক। সঁচাকৈ এখন মনোগ্ৰাহী চিনেমা হৈছে আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এই চিনেমাখনত আমাৰ অতিকৈ শ্ৰদ্ধাৰ আমাৰ দক্ষিণ কামৰূপৰ অমূল্য কুমাৰ খুৰাই অভিনয় কৰিছে, এক ভাল মনোগ্ৰাহী অভিনয় কৰিছে। সমন্বয়ৰ ক্ষেত্ৰত তেওঁৰ যিটো অভিনয় সঁচাকৈ মনোগ্ৰাহী হৈছে। আপোনালোকে নিশ্চয় এই চিনেমাখন চাই ভাল এটা মেছেজ আপোনালোকে পাবলৈ সক্ষম হ'ব। ধন্যবাদ হিচাপে আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই উপস্থিত আছোঁ জ্যোতিচিত্ৰবনত আৰু লংকাকাণ্ডৰ প্ৰিমিয়াম শ্ব'ত আমি কেইটামান মুহূৰ্ত আপোনালোকক দেখুৱাম। বাঘ বুঢ়া হ'লেও চিকাৰ কৰিবলৈ নেৰে। ৰঙাজনত মই যি ক'ম সেয়াই আদেশ, আৰু মই যি বনাম সেয়াই কানুন। এই নদীখনেও জানে আমাৰ প্ৰেমৰ কথা। হৃদয়ৰে দুৱাৰ খুলি মোলৈ বাটে চুমা। সেইকাৰণে মই বগা কাপোৰ বেয়া পাওঁ। কেনেকে বগাত ৰঙাবোৰ জিলিকি উঠিলে দেখিলা? তুমি মানুহ বনালা, মানুহৰ মনত হিন্দু মুছলমান Thank you.